হাই গাইজ, ভাৰতৰ সকলোবোৰ সমস্যা অসমৰ হ'ব পাৰে, কিন্তু অসমৰ সকলোবোৰ সমস্যা ভাৰতৰ কিয় নহয়? দুমাহৰ ভিতৰত 4-5 বাৰকৈ বানপানী আহি অসমত সোমাল। বৰ্তমান অসমৰ অৱস্থা কিমান ভয়ংকৰ হৈ আছে আমি জানো। কিমান মানুহ, কিমান জীৱ-জন্তু মৰি গৈছে, কিমানৰ সপোনৰ ঘৰখন পানীত উটি গৈছে, কিমান খেতি-বাতি ধ্বংস হৈ গৈছে। আনকি আমাৰ অসমখন যিহৰ বাবে বিখ্যাত, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাৰণে বিখ্যাত আমাৰ অসমখন, এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতে পানী সোমাই গোটেইখন ধ্বংস কৰি পেলাইছে। কিমান জীৱ-জন্তু তাত মৰি গৈছে। তথাপিও গাইজ, আমাৰ অসমৰ বাহিৰৰ কোনো নিউজ চেনেলত বা কোনো মিডিয়াই কিয় এইবোৰ দেখুৱাবলৈ চেষ্টা কৰা নাই বাৰু? কিমানে এই বিষয়টোক লৈ টুইট কৰি আছে, কিমান চেলিব্ৰিটিয়ে টুইট কৰি আছে, বিভিন্ন ছ'চিয়েল প্লেটফৰ্মত এই বানক লৈ, অসমৰ বানক লৈ কিমান আমি পোষ্ট দেখিবলৈ পাই আছোঁ। তথাপিও ফ্ৰেণ্ডছ, চেণ্ট্ৰেল গভৰ্ণমেণ্টে এই বিষয়টো কিয় চকু দিয়া নাই বাৰু? কিয় গুৰুত্ব সহকাৰে ল'ব পৰা নাই? কি হৈছে বাৰু এইবোৰ? গাইজ, অসমত বান হোৱাৰ প্ৰধানকৈ দুটা কাৰণ আছে। এটা হৈছে নেচাৰেল ফেক্টৰ, অৰ্থাৎ প্ৰাকৃতিকভাৱে হোৱা কাৰণ। আনটো হৈছে মেন মেড ফেক্টৰ, অৰ্থাৎ আমি নিজে সৃষ্টি কৰি লোৱা কাৰণ। একেবাৰে নেচাৰেল কাৰণৰ ভিতৰত ক'বলৈ গ'লে আমাৰ সকলোতকৈ প্ৰথমত আহে আমাৰ ব্ৰহ্মপুত্ৰ নদীখন, যিখন নেকি 4খন দেশৰ মাজেৰে বৈ আহে। এইকেইখন হৈছে ইণ্ডিয়া, চাইনা, ভূটান আৰু বাংলাদেশ। আৰু বিশেষকৈ ইণ্ডিয়াৰ অসমৰ মাজেৰে অসমক দুভাগ কৰি এই নদীখন বৈ যায়। যেতিয়া এই নদীখন তিব্বতৰ পৰা বৈ আহে, তেতিয়া পানীৰ লগত বোকা, মাটি, আৱৰ্জনা এইবোৰ যথেষ্ট পৰিমাণে লৈ আহে, যাৰ ফলত পানীৰ গতিবেগটো আহি কমি যায়, যাৰ ফলত পানীটো চাৰিওফালে বহলি যায়। ইয়াৰ ফলত বানপানীৰ সৃষ্টি হয়। ইয়াৰ উপৰিও অসমখন হৈছে এখন প্লেন এৰিয়া, যাৰ ফলত পানীটো অতি সোনকালে গতিবেগেৰে তললৈ নামি যাব নোৱাৰে, লাহে লাহে যাবলগীয়া হয়, যাৰ ফলত বানপানীৰ সৃষ্টি হয়। নাম্বাৰ 2ত আহে অসমত 1950 চনত এটা বৰ ডাঙৰকৈ ভূমিকম্প হৈছিল, যাৰ ফলত ব্ৰহ্মপুত্ৰৰ তলিভাগটো 2 মিটাৰ ওপৰলৈ উঠি আহিছিল। গতিকে ব্ৰহ্মপুত্ৰৰ তলিটো এনেদৰে বাম হৈ যায়, যাৰ ফলত তেতিয়া কি হয়, পানীটো ব্ৰহ্মপুত্ৰখনে কণ্ট্ৰল কৰিব নোৱাৰে। আৰু তেতিয়াৰ পৰাই অসমত বানপানী অহাৰ আৰম্ভ হয়। ইয়াৰ আগত বানপানী অহা নাছিল। ইয়াৰ উপৰি ব্ৰহ্মপুত্ৰখন হৈছে সঘনাই দিশ সলনি কৰা এখন নদী। নাম্বাৰ 3ত আহে ব্ৰহ্মপুত্ৰৰ যথেষ্ট সহায়ক নদী আছে, আৰু বাৰিষা কালত যথেষ্ট পৰিমাণে বৰষুণ হোৱা ঠাইৰ ভিতৰত অসমখনো এখন পৰে, যাৰ ফলত বাৰিষা কালত যথেষ্ট পৰিমাণে বৰষুণ হয় আৰু সহায়ক নদীবোৰৰ জৰিয়তে গৈ ব্ৰহ্মপুত্ৰৰ পানী আৰু ওপৰলৈ উঠি আহে, যাৰ ফলত বানপানীৰ সৃষ্টি হয়। তাৰপিছত আহে মেন মেড ফেক্টৰ, অৰ্থাৎ মানুহে নিজে সৃষ্টি কৰি লোৱা কাৰণসমূহ। ইয়াৰ ভিতৰত সকলোতকৈ ফাৰ্ষ্ট আহে আনপ্লেনেড ডেভেলপমেণ্ট, অৰ্থাৎ গছ-গছনিসমূহ আৰু অৰণ্যসমূহ ধ্বংস কৰা। যোৱা কেইবাবছৰৰ পৰা ধৰি অসমত যথেষ্ট পৰিমাণে গছ-গছনি আৰু অৰণ্যসমূহ ধ্বংস কৰা হৈছে, যাৰ ফলত নদীৰ পাৰসমূহ ভাঙি ভাঙি নদীৰ তলসমূহ বাম হৈ গৈছে, আৰু লগতে নদীয়ে দিশ সলনি কৰাত অতিকৈ সুবিধা পাইছে। নাম্বাৰ 2ত আহে বিল্ডাৰ্ছবিলাক। নদীৰ ওচৰে পাছৰে ডাঙৰ ডাঙৰ ঘৰ, অট্টালিকাবোৰ বনোৱাৰ ফলত পানীটো চাৰিওফালে সমানে বৈ যাব নোৱাৰে, যাৰ ফলত বানপানীৰ অহাৰ ফ্ৰিকুৱেঞ্চিটো আৰু অত্যাধিক পৰিমাণে বাঢ়ি যায়। 1950ৰ পৰা 2010ৰ ভিতৰত অসমত কেৱল 12 বাৰহে বানপানী আহিছিল, আৰু এতিয়া চাওক, প্ৰতি বছৰে 2-3বাৰকৈ বানপানী অহা দেখা যায়। ইয়াৰ প্ৰভাৱ আমাৰ মেন মেড ফেক্টৰৰ ওপৰত যথেষ্ট পৰে। আমি যদি ব্ৰহ্মপুত্ৰ খননৰ কথা ভাবোঁ, তেতিয়াহ'লে চাওক, এইটো ইমান কাৰ্যকৰী হ'ব বুলি আমি ক'ব নোৱাৰোঁ। কাৰণ বানপানী যেতিয়া আহে, পানীৰ সৈতে ইমান পলস, বালি, মাটি এইবোৰ আহে যে একদম আকৌ এই জেগাখিনি আকৌ ভৰাই পেলাব। অসমৰ বানৰ সমস্যাটো হৈছে এটা ইউনিক সমস্যা। গতিকে চৰকাৰে সকলোবোৰ কথাৰ প্ৰতি লক্ষ্য ৰাখি উপযুক্ত সিদ্ধান্ত ল'ব লাগে বুলি মই ভাবোঁ। অসমত যিমান দিনলৈকে বানৰ সমস্যাটো থাকে, তেতিয়ালৈকে অসম উন্নতিৰ দিশত আগুৱাব কেতিয়াও নোৱাৰে। চ' গাইজ, আপোনালোকৰ ফালে বানপীড়িত লোকসকলক যিমান পাৰে সহায় কৰক, আপোনাৰ সাধ্য অনুসৰি যিমান পাৰে সহায় কৰক, আৰু আপুনিও সুস্থ থাকক। চ' আজিলৈ